গাঁথনি সম্বৰ্ধনা পত্ৰ খাই বৈ ঘৰ আহিলো ঠিক আছে বহুত বেছি কথা ক'ব নাজানো মাইকটো হাতত দিলে অলপ ভয় লাগে মোৰ কিন্তু পাটমাদৈ এটাই আবেগ জড়িত পাই গলো মানে য'তে যাওঁ তাতে লগ পাওঁ বিয়াত গ'লেও লগ পাওঁ ফেশ্বন শ্ব'ত আহিলেও লগ পাওঁ ধুনীয়া ন ছোৱালীজনী সেইকাৰণে ফেশ্বন শ্ব'ত থাকিবই আৰু তো আমি এতিয়া গৈ আছো ITA মাছখোৱা তাতে এটা সুন্দৰ ফেশ্বন শ্ব' আছে ফেশ্বন শ্ব' আছে ভূপেন ফেশ্বন শ্ব' আৰু তোমাৰ প্ৰজাপতি জুৱেলাৰী তেওঁলোকে পাতিছে পাটমাদৈ ছিজন 4 তেওঁলোকৰ অনুষ্ঠান তাত এতিয়া গৈ আছো খুব ধুনীয়া এটা ইভেন্ট হ'ব বুলি আশা কৰিছো তাত গৈ পেলাই দেখুৱাইছো কি হ'ব এখন ভূখণ্ডাৰ গাড়ী আজি মই 2 নম্বৰ দিন 3 নম্বৰ দিন চলাই আছো চলাই ইমানেই বেছি ভাল লাগিছে মানে মোৰ এনেও সিডান কাৰ বহুত ফেভাৰিট হয় কিন্তু এটাই প্ৰব্লেম গুৱাহাটীৰ ৰাস্তাত মানে গ্ৰাউণ্ড ক্লিয়াৰেন্সটো কম দো বহুত চাই চলাব লাগে স্পীড ব্ৰেকাৰত লাগি যায় লাহেকে এতিয়া ভূখণ্ডা আৰু চলাব পৰা হ'ব আমি সাইডত বহি থাকিম তেবলক তালৈকে আহি পাই গলো ITA মাছখোৱা অডিটৰিয়াম এইফালে ভূখণ্ডা কেনে বঢ়িয়া এক্সাক্টলি মানে প্ৰগ্ৰামটো কিহৰ ওপৰত প্ৰগ্ৰামটো তোমাৰ প্ৰজাপতি অসমীয়া গহনা তেওঁলোকে তাৰমানে যিবিলাক আমাৰ ঘৰৰ হাউচ ৱাইফ হওক তেনেকুৱা টাইপৰ তেওঁলোকক এনকাৰেজ কৰে আৰু এই শ্ব'টোত পাৰ্টিচিপেট কৰিবলৈ ওলাই আহিবলৈ অলৰেডি তেওঁলোকে তেনেকুৱা টাইপৰ কিছুমান হেৰি কৰি উঠি ইয়াতে তেনেকুৱা টাইপৰ যিবিলাক ফাইনেল ভাল পাৰফৰ্মেঞ্চ কৰিছে তেওঁলোকক ইয়াতে পুৰস্কাৰ দিব লগতে কম্পিটিশ্যনো হৈ আছে বহুত কিবাকিবি হৈ আছে আৰু আমাৰ বিভিন্ন চেক্টৰৰ জাৰ্নেলিজমৰ হওক ইউটিউবাৰৰ ক্ষেত্ৰত হওক এক্টিঙৰ ক্ষেত্ৰত বহু কেইগৰাকী ধৰি লওক কিছুমান অভিনেতাই ইয়াত আজি তেওঁলোকৰ ৰেম্প ৱাক কৰিব তেওঁলোকৰ কাপোৰ বা তেওঁলোকৰ অসমীয়া প্ৰজাপতি অসমীয়া গহনাৰ সেইবোৰ তেওঁলোকে ইয়াতে শ্ব'কেছ কৰিব লগ পাই গলো মানে য'তে যাওঁ তাতে লগ পাওঁ বিয়াত গ'লেও লগ পাওঁ ফেশ্বন শ্ব'ত আহিলেও লগ পাওঁ ধুনীয়া ন ছোৱালীজনী সেইকাৰণে ফেশ্বন শ্ব'ত থাকিবই আৰু কি ক'বা ভাল লাগিছে আহি আজি চিনি পোৱা নাছিলো মই আজি চিনি পোৱা নাছিলে মই মাত দিছো হাই তাৰপিছত এনেকৈ চাই আছে চিনি পোৱা নাছিলে চবকে একে লাগি আছে ন তাকে আজি তুমি কি কৰি আছা আজি মই ইয়াত ৰেম্প ৱাক কৰি আছো অ'কে ড্ৰেছযোৰ ভাল লাগিছে গহনা প্ৰজাপতি আজি জানেই সকলোৱে তো আজি প্ৰজাপতিৰ পাটমাদৈ ছিজন 4 তো আপোনালোকে দেখিবলৈ পাব অলপ পিছত তুমিতো দেখুৱাবাই বেষ্ট অফ লাক থেংক ইউ তাৰপিছত এটা উপহাৰৰ টোপোলা কৰবী বৰুৱা দত্তই আগবঢ়াইছে কাৰণ পাটমাদৈ মানে মোৰ নিজৰ অনুষ্ঠান মই আপোনালোকক এটা সঁচা কথা কওঁ নেকি এতিয়া যে আহিবলৈ অকণ দেৰি হ'ল মোৰ চেণ্ডেলযোৰো ছিগি গ'ল এই বেলেগৰ চেণ্ডেল পিন্ধি আহিছোঁ এতিয়া সুজিতা বাৰ চেণ্ডেলযোৰ পিন্ধি আহিছোঁ গতিকে
মানে এটা বেলেগ ধৰণৰ ঘৰুৱা অনুষ্ঠান আৰু ধন্যবাদ ফটো কেইখন নিদিয়া মানে মোক মোক হ'লে ষ্টৰিত ভালকে নল'লা হ'ব হ'ব ঠিকে আছে পঠাই দিয়া বুজা নাই খাই বৈ ঘৰ আহিলোঁ দিয়া ঠিক আছে